গোটেইজনী চিনিবই পৰা নাই পাই একেবাৰে সেই অমিতাভ বচ্চনহঁতৰ গাঁৱৰ মাইকী মানুহবোৰৰ ফেশ্বনতহে বহি আছে একেবাৰে নব আহক বহকহি সেয়া আমাৰ ইয়াৰ মানুহবিলাকৰ সেই কথাই তেনেকুৱা সেই কোনে কি পিন্ধিলে কোনে কি নিপিন্ধিলে কোনে কি নকৰিলে সেইবিলাক চকুটোতে যায় সেই আমাৰ ইয়াত সেইকাৰণে ল'ৰা ছোৱালীবিলাকে সেই কাম কৰিবলৈ কাম কৰি খাবলৈ টান পায় কোনোবা এটা যদি গাহৰি ফাৰ্ম এখন খোলে চিধাই ক'ব সেই অমুকৰ পুতেকক দেখিছ সি অত পঢ়ি শুনি সেই গাহৰি কাটিহে বেচে সি গাহৰি বেপাৰী আকৌ কোনোবা এজনী যদি পঢ়ি শুনি সেই পাৰ্লাৰ নে কি সেইখন খোলে সেইখন খুলিলে চিধাই ক'ব অমুকৰ জীয়েকক সেই তালৈকে পঢ়ুৱালে সেইজনী সেই নাপিতনীহে হওক সেই তেনেকুৱাবিলাক কথাৰ কাৰণে সেই আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাকে কাম কৰি খাবলৈ টান পায় বেঙেলুৰ নে সেই হেদৰাবাদ সেই তাত গৈ চিকুটি গাৰ্ড যে কৰে অকল এনেকুৱা কথাবিলাকৰ কাৰণে বুজিছে ঘৰৰ মানুহৰ সমস্যা নাই কিন্তু সেই আমাৰ ওচৰ চুবুৰীয়া একদম সেই লোকৰ কামক লৈ লোকৰ পিন্ধাৰাক লৈ বেলেগ সমস্যা হ'ব আহক বহকহি কিনো জানো আমি সেই দেখাটোহে কৈছোঁ সেই তাকেহে নব সেই আমাৰ ইয়াত সেই দেখাটোহে কৈছোঁ সেই সঁচাটোহে কৈছোঁ সেই তেনেকৈ বুলিয়ে যে মানুহক কিমান কথা শুনায় মই সেই তাকে কেতিয়াবা সেই অমিতাভ বচ্চনহঁতৰ গাঁওখনৰ কথা মানুহবোৰৰ কথা ভাবোঁ বুজিছে মই মাইনাৰ পৰা আজিকালি বহুত কথা শিকিছোঁ মোক সেই অমিতাভ বচ্চনহঁতৰ গাঁওখনৰ কথাবোৰ কয় নহয় মই শুনো নহয় যে কাজল সেই যে কাজল বোলাজনী সেইজনী বোলে সিমান হেনো বগা নহয় বোলে আমাৰ মাইনাই কৈছে ন সেইজনী বোলে সেই মেকআপতহে বগা বোলে আমাৰ তাই বোলে ক'লা মই সেই তাকে ভাবিছোঁ সেই তাই যদি আমাৰ ইয়াত কেনেবাকৈ জন্ম হ'লহেঁতেন কলিমাই নাম লৈ পেলাই তাই গোটেই জীৱনটো ইয়াতে গ'লহেঁতেন তাই সেই কিমান যে তাইক পৰামৰ্শ দিলেহেঁতেন আই কলি তই সেই 7 দিনত বগা হোৱা বিবেলটো সানিবিচোন আকৌ কিছুমানে তই বেচন লগাবি একেবাৰে মানে সেই তাই ক'লা ৰংটোতে গোটেই সোপা উবুৰি খাই পৰিলেহেঁতেন সেই তাই দৰা নোলোৱা চিন্তাতে কিমান যে ভাত পানী নাইকিয়া হ'লহেঁতেন পেটৰ একেবাৰে মানে আকৌ যে সেই অমিতাভ বচ্চনহঁতৰ গাঁৱৰ সেই শক্তি কাপোৰ নে সেই চব্জি কাপোৰ নে কি বোলা এটা আছে নহয় সেইটো যদি কেনেবাকৈ আমাৰ ইয়াত হ'লহেঁতেন একেবাৰে সেই চফা একেবাৰে মানে সেই চেনিয়াম নাম লৈ পেলাই আমাৰ ইয়াত চেনিয়াম নাম লৈ সি ৰজনজনাই থাকিলেহেঁতেন কিমান যে তাৰ সেই জীয়েকৰ যে দৰা ভাঙিলেহেঁতেন সেই কোনোবাই যদি সেই দৰা আহিলেহেঁতেন যদিও সেই বাটতে সেই সোধাটো সেই মুখত সেই বৰ্ণনা শুনিয়ে সেই পলালেহেঁতেন চিধাই ক'লেহেঁতেন নহয় তুমি সেই চেনিয়ামৰ জীয়েকক নিবলৈ আহিছা ভাল ঘৰতে হাত দিবলৈ আহিছা সেইটো পতাপত গাঁৱৰ সেই জীয়ৰীবোৰে দিনতে সেই লাঠি লৈ ওলায় সেই ঘৰ ছোৱালী নিনিবা দেই একেবাৰে মানে ক'লো নহয় চিধা তেনেকৈয়ে ক'লেহেঁতেন জানো পাই তই কোন চব্জি কাপোৰৰ কথা ক'লি মই আকৌ সেই অমিতাভ বচ্চনহঁতৰ গাঁৱৰ সেই চকু তেলেকা এটাকহে ভালকৈ চিনি পাওঁ সেইটো সেই চিনেমা সিদিনা চাইছিলোঁ এই কিবা মেংগ' খুচুৱা নে কি হাতকেইটা পকাই লৈ সি চকু দুটা সেই বেলটি খুৱাই লৈ মেংগ' খুচুৱা বুলি যেতিয়া কয় একেবাৰে তোক কৈছোঁ মোৰ মেখেলাই চেখেলাই যাওঁ হয় মই সেইটোকে ভালকৈ চিনি পাওঁ নব আপুনি সেই অমিশপুৰীৰ কথা কৈছে সেইটো আমাৰ ইয়াত জন্ম হোৱা হ'লে সি সেই অমিশ নামটো নাপায় সেই তেলেকৰ ঘৰ বুলি ৰজনজনে থাকিলেহেঁতেন আৰু হ'বলৈ সি সেইটো চেহেৰা লৈ পেলাই সি সেই অমিতাভ বচ্চনহঁতৰ গাঁৱত হ'বলৈ সি এক্টিং কৰি ফালি থাকিবলৈ পালেহেঁতেন নাপায় সি আমাৰ ইয়াতে সেই নামঘৰত অসুৰৰ ভাও লৈ দিদ্দেই কিত্তেই বুলি ফালি থাকিলেহেঁতেন কিমান যে সেই তাক ক'লেহেঁতেন তেলেক মৰাকুটীয়া হ'ব তই সেইটো চেহেৰা তই সেই অমিতাভ বচ্চনহঁতৰ গাঁৱত তই ফালিবগৈ নালাগে তাই সেই জনমটো সেই আমাৰ ইয়াত সেই অসুৰৰ ভাও লওঁতেই গ'লহেঁতেন তাৰ চেহেৰা হাঁহি ইয়াতে চবেই বহুৱাই থৈ দিলেহেঁতেন বা মাকনো তই বহুত এমাই চলি তই সেই টিভি চাবলৈ লোৱাৰ পৰা একেবাৰে মানে অমিতাভ বচ্চনহঁতৰ গাঁৱৰ বহুত মানুহকে তই চিনি পাৱ দেখোন নাপায় নব কিনো আৰু পাওঁ সেই তাকেহে আপুনি এতিয়া আহিয়ে মোক সেই চচপাই টুপিয়ে দেখি সেই তেনেকৈ ক'লে নে নাই মই আকৌ তাৰ বয়স জানে নাই মই সেই অমিতাভ বচ্চনহঁতৰ গাঁৱৰ ৰেখা বয়সহে সেইজনী ৰেখা এতিয়া সেই প্লাষ্টিক চেৰজাৰি নে কি সেইখন কৰি কি জলমলীয়া ৰূপ তাই সেই প্লাষ্টিক এগাল গলাই পেলাই সেই মুখত লগাই একেবাৰে চাল বাকনি ফিন কৰি গোটেইজনী একেবাৰে ৰমক জমক চাবই নোৱাৰি সেইজনী ৰেখা মোৰ সৈতে একে বয়স বুজিছেনে তাই যদি ইয়াৰ হ'লহেঁতেন তাই মই একেলগে জন্ম হৈ একেলগে দুইজনী স্কুললৈ গ'লোহেঁতেন এতিয়া যদি মই সেই ৰেখা দেখিয়াকৈ প্লাষ্টিক এসোপা গলাই যদি মুখত লগাই চাল বাকনি যদি ফিনফিনীয়া কৰি সেই প্লাষ্টিক চেৰজাৰিখন কৰিলোহেঁতেন মোক যে কিমান কথা শুনালেহেঁতেন
মাষ্টৰ ঘৈণীয়েকলৈ চাই এইজনী বুঢ়া কালত এটালৈ যাব চাগে, সেইকাৰণে তাই বুঢ়া কালত অট'টো ধুম। কিমান যে কথা শুনিলোহেঁতেন মই। অৱশ্যে মই সেইবিলাক সেই প্লাষ্টিক চাৰ্জাৰীখন কৰিবও নোৱাৰোঁ বাৰু। সেইবোৰ প্লাষ্টিক গলাই পেলাই মই সেই মুখত লগাবলৈ যদি হয়, ৰাতি শুই থাকোঁতে আমাৰ এখেতে জুচলা কাঠি মাৰি পেলাই সেই গোটেই সোপা গলাই পেলাই সেই বাতি এটাত নি পেলাই সেই বাতৰি কাগজ যে সেই নিবলৈ আহে সেইটোত দিলেহেঁতেন। আৰু সেই নহ'লে সেই চুলি আৰু সেই দাঁত সৰাটো যে সেই সলাই বাতি গিলাচ হ'লে যে সলাই পেলাই নিবলৈ আহে, সেইটো কেজি হিচাপত সেই মোৰ মুখৰ প্লাষ্টিকৰ পৰা নি বিকি দিব দেই। আমাৰ এখেতে পতাপতে মই সেইখন কৰিব নোৱাৰিলোহেঁতেন দেই। তই যে সেইখন নকৰিলেও হ'ব আৰু পাই, তই এনেই ধুনীয়াজনী দেখিবলৈ। মইনো কেলেই কৰিম সেইখন, এনেই আপোনাক কথা মাত খাৰহে কৈছোঁ। নকওঁ মই সেইবোৰ, কথা মাত খাৰ কৈছোঁ আপোনাক। আৰু আপুনি সেই ৰেখা আৰু সেই অমিতাভ বচ্চনৰ মাজত সেই আগতে সেই কিবা লিটি পেটি আছিলে নহয়। এতিয়া সেই তাকে ৰেখা যদি আমাৰ ইয়াৰ হ'লহেঁতেন, চিধা ক'লেহেঁতেন ৰেখা সেইটো অট'টো জলমলীয়া ৰূপ লৈছে, অকল সেই অমিতাভ বচ্চনৰ লগত লাইন মাৰিবৰ কাৰণে লৈছে বুলিয়ে চিধা ক'লেহেঁতেন আৰু দেই। আকৌ সেই অমিতাভ বচ্চন কমটি ধুনীয়াটো হৈ আছেনে? আমাৰ ইয়াত বাৰু সেই অমিতাভ বচ্চনৰ মানুহজনী চাই পেলাই চিধা বাৰু নক'লেহেঁতেনে বাৰু। দীঘলা বৰা বোলে বুঢ়া কালত অট'টো ৰূপ অকল এই ৰেখাক দেখুৱাবলৈ। আকৌ সেই নিজৰ ঘৈণীয়েকজনী দেহি সেই মূৰটো চিমেণ্টৰ বস্তাকতে বগা, দীঘলা বৰাই চুলি ঠানিবলৈ ৰং অকণো আনি দিলে। চিধা মানুহবিলাকে বাৰু এনেকুৱাকৈ নাপাতিলেহেঁতেনে বাৰু নব কওকচোন। আকৌ সেই অমিতাভ বচ্চনৰ সেই বোৱাৰীকজনী, সেইজনী কমটি ধুনীয়া। আমাৰ ইয়াত যদি হ'লহেঁতেনো, সেই শাহুৱেকে বোৱাৰীকে কিমান দম লাগিছে শুনিবলৈ। একেবাৰে মানে অমিতাভ বচ্চনৰ ঘৰৰ মুখত পাণ দোকান বহিলেহেঁতেন নহয়, ক'লো নহয়, একদম পাণৰ দোকান বহিলেহেঁতেন আৰু। আকৌ যে সেই নব সেই চালমান খান নে কি, সেইটোও বিয়া চিয়া নাই পতা নহয়। আমাৰ ইয়াত হোৱা হ'লে সেইটোৱে সেই বোৱাৰীৰ লগত সেই যোৱা খাই অতদিনে সেইটো আধা নাট যি হ'লহেঁতেন কৈছোঁ নহয়। আকৌ সেই তাৰ নবৌকজনীও সেই কিবা নাম এটা মাইনা মুখত শুনিছিলোঁ, সেইজনীয়ে হেনো কিবা সৰু ল'ৰা এটা বোলে ভাল পায় বোলে, সেইটোৰ লগতহে হেনো বিয়া হ'ব বোলে, আগৰটো এৰি দিলে বোলে। তাকেহে আমাৰ ইয়াত যদি তেনেকুৱা হ'লহেঁতেনো, আমাৰ সেই নিউজ চেনেলকেইটাই ফালি দিলেহেঁতেন আৰু কৈছোঁ নহয়, ফালি দিলেহেঁতেন আৰু। সেই বোলে সেই বন্ধন গোটৰ সেই লোন লৈ সেই ধাৰ মাৰিব নোৱাৰিলে, চালমান খানৰ নবৌকে সেই ধাৰ মাৰিব নোৱাৰি পেলাই সেই সৰু ল'ৰা ফচাইছে বুলি বা চিধাই নক'লেহেঁতেন বাৰু নবৌ। সেই সিহঁতি সেইবোৰ এডিটিং নে ফেডিটিং কৰিব পাৰি নহয়। সেই তেনেকৈ সেই মানে সেই চালমান খানৰ সেই নবৌকজনীৰ ঘৰত সেই ল'ৰাটো, সেই সৰু ল'ৰাটো আনি সেই আমলখি গছত বান্ধি হ'লেও সেই টিভিত দেখুৱালেহেঁতেন আৰু দেই, মলাই বাইদেউ বিলৈ বুলি। হ'ব দে, কিমাননো কেপকেপাই থাকিম আৰু, মুখখন বিষাই গৈছেগৈ আৰু। সেই বপাই নাই নি, যা চাহ টোপাকে দেখে যা। সেইবোৰ সেই অমিতাভ বচ্চনহঁতৰ গাঁৱৰ ডাঙৰ মানুহবোৰৰ কথা পাতি থাকিলে আমাক কিটো হ'ব আৰু। আমাৰ ইয়াত আৰু সেই তেনেকুৱাই আৰু, চিষ্টেমটোৱে তেনেকুৱা বুলি সেই তই কৈছ দেখোন। সেই তাকেহে আৰু আমি আৰু সেই সঁচাটো আৰু দেখাটো আৰু কমেই আৰু ন। তেনেকৈ ক'লেই নহ'ব নহয়, চব কথা সঁচাটো কৈছোঁ দেখাটো কৈছোঁ বুলি, আচল কথাটো নজনাকৈ। আপুনি সলনি হ'লে কাইলৈ আজি মই সলনি হ'লেহে আমাৰ গাঁওখন সলনি হ'ব, সমাজখন সলনি হ'ব। আমিও কিছুমান কথা আমি এৰিব লাগিব এতিয়া। এনেকৈ চব কথা সেই লোকৰ হাঁহি ঠেট্টা কৰি এনেকৈ চলি থাকিলে নহ'ব নহয়।